Hey guys, good evening. এতিয়া আমি অলপ ওলাই যাওঁ ইভিনিং টাইম হয় যেহেতু অলপ ওলাই যাওঁ ভাল লাগে ওলাই যায় তো অলপ ওলাই যাওঁ আৰু ক'ত কি কৰোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক এখন জইন স্কুল হয় আৰু ইয়াতে ঢোলৰ মাত শুনি আমি সোমাইছোঁ চাও বলক কি আছে ভিতৰত সোমাই গৈছোঁ ভিতৰত গণেশ চুনিটো চাগে ইয়াতে বিয়া হৈ আছে আই ডোন্ট নো কিন্তু সোমাই যাওঁ কি আছে চাওঁ আৰু নাচিও আছে চাগে কোনোবাই তো চাই থাকক কি কৰোঁ হয় গাইজ ইয়াতে বিহু ডেন্স হৈ আছে আৰু বিয়াও হৈ আছে বিয়াক চাগে মাতিছে বিহুক তো আমি অলপ বিহু চাওঁ আৰু কি কৰোঁ আপোনালোকক দেখাই আছোঁ কথা পাতি আছো আপোনালোকে চাই ল'ব এই নলবাৰী হয় আৰু নাচনীকেইটাৰ লগত আছো চব ধুনীয়া নাচনী আছে মোৰ পিছফালে নাজানো কাৰ বিয়া আছিল কিন্তু আমি বিহু ফাংচন চাব সোমাই গ'লোঁ আৰু বিয়াখনো চালোঁ বিহুও চালোঁ তো আৰু পিছত ক'ত যাই আছোঁ নাজানো ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ এইখন নলবাৰী কলেজ ফিল্ড হয় ইয়াতে কৰ্মশালা হৈ আছে তো অলপ কৰ্মশালা চাওঁ আৰু ঘৰত যাওঁ মই এজন ফ্ৰেণ্ডক লগ পালোঁ পাহি মোৰ সঁচাকৈ ভাল ফ্ৰেণ্ড আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব ভাল লাগে লগ পাই কৰ্মশালা চালোঁ আৰু বৰষুণ দিব সেইবাবে গুচি আহিলোঁ আৰু এতিয়া ফুচকা খাই লওঁ খুৰা বাই 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 দিয়ক এটা ধুনীয়াকৈ ফুৰি আহিলোঁ গাইজ আৰু এতিয়া ষ্টেচনত আছোঁ তাৰপিছত ঘৰত যাম আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ